গাইছ আহিছিলোঁ ৰেপিড' মাৰিবলৈ আৰু ফাৰ্ষ্টত যোনটো এৰি লাগিছিলে সেইটো লাগি গ'ল ভাড়াটো ক'ত লাগিছে কাষ্টমাৰক ফোন মাৰিব লাগিব এইটো আছে तेरी ये तो दूसरा जगह है देखो ना गया से बोलो देता है देखा है तुम्हारे को ये बात की नहीं ओटीपी तो होगा हां ओटीपी तो होगा 3956 तो 35 আছে ৰখা ইয়াতে দে চিকৰ খাবলৈ 20 টকা লগাই দিয়া অঁ ঠিক আছে तो गाइस फर्स्ट जोंटू आছিলে हेतु कमप्लीट एटिया सेकेंडो लागिले भाड़ा हे सेकेंडो भाड़ा मारिबले जाय आसु ट्रैफिक बहुत আছে गाइस बहुत बेसी ट्रैफिक হৈ আছে চাও পাৰা কিমান বেছি ट्रैफिक आज ट्रैफिक on माथा बेया हो जाय भाई केला होता है रेपिड আছে ন ক'ত যাব হা ব্ৰেকটো তেনে উঠিব পাৰিব এইবিলাক আছে হেলমেট অঁ তথাপি লৈ থাকিব পাৰিব নেকি গানে পাই যদি 9590 কোনফালে দি ওলাই যাওঁ এইফালে দি ওলাই যাওঁ ন সৰি তোক পালে নি অলপ উঠাই দিওঁ এইখন কি হাণ্টাৰ দেখাই আছে নেকি এইখন হাণ্টাৰ 350 বুলি দেখাই আছে নি ৰেপিডত এতিয়া মানে কাষ্টমাৰ এটা পাইছিলোঁ মানে সি কৈছিলে ওলা থাৰ্টি 6 আছে কিবা এটা লগাই দিব লগাই যদি চিকৰ টিকৰ খাবলৈ थैंक यू दे আজি যিয়ে নহওক লাগে মই মানে কমপ্লিট কৰিবই লাগিব আজি মানে মোবাইল এটা মোবাইলত মানে ৰিচাৰ্জ নাই এটা মোবাইল নহয় একচুৱেলি দুইটা মোবাইলৰ ৰিচাৰ্জ নাই তো ৰিচাৰ্জ কেইটা আজি কমপ্লিট কৰিবই লাগিব মানে ৰিচাৰ্জৰ পইচা কেইটা এইটো আৰু 700 মোক আজি পইচা লাগে ফুল ৰিচাৰ্জ কৰিবলৈ দুটা মোবাইলত তো এইটো আৰু গাইছ এইটো পইচা ওলাব লাগিব আজি যেনেকৈ নহ'লেও 700 ওলাবই লাগিব গাইছ তো নেক্সট টাইমত লগ পাইছোঁ বাই আপোনাৰ আছিলে অঁ উঠি লওক তেনেকৈ 0176 ন
বলক হ'ব উঠিটো কেনেকৈ উঠিব অঁ হেলমেটটো ন কেলে অঁ উঠক হৈছে ৰাইড আছিলে ৰেপিডো এইফালে গ'লোঁ তোমাক দেখি নাপালোঁ 5394 আচ্ছা ক'ত যাবা পিছে $37 দেখাইছে তো গাইজ 4 নম্বৰটো ৰাইড হৈ গ'ল কমপ্লিট গাইজ ৰেপিডত চিল্লাৰ দি আছে চিল্লাৰ 25 টকা 30 টকা 19 টকা এনেকুৱা ৰাইডবিলাক দি আছে গাইজ প্ৰব্লেম হৈ যায় এনেকুৱা ৰাইড মাৰি থাকিলে নোপোচোৱাকৈ নিচিনা হৈ যায় মানে তো এতিয়ালৈকে 128 আৰ্নিং হৈছে আৰু এটা কথা গাইজ আজি মানে যেনেকৈ নহ'লেও মই মানে এইটো কৰিবই লাগিব তো ৰিচাৰ্জৰ যোনটো পইচা আছে ন সেই পইচাটো ওলাবই লাগিব আজি যেনেকৈ নহ'লেও ওলাব লাগিব মানে 700 টকা পূৰা কাটি ৰিচাৰ্জৰ কাৰণে লাগে মই তো সেইটো এইম কৰি পেলাই আহিছোঁ আপোনাৰ লোকেশ্যনটো তাতে দেখাইছিলোঁ আপুনি কনফাৰ্ম কৰি দিয়ক হেৰিটো এটা নটিফিকেশ্যন এটা আহিব একদম এইটো তলত একদম তলত দি দিয়ক 153 দেখাইছে এইটো 153 কিবা এটা এক্সট্ৰাকৈ দিয়ে নেকি কিবা কিবি খাবলৈ অঁ এইটো লওক থেংক ইউ দেই মোৰ এনেকৈতো জুবেৰৰ নামত আছে সেইটো আচ্ছা হেৰি কি হেৰিটো ইউটিউবৰ নেকি ইউটিউব ইনষ্টা চব আপুনি মোকে ফ'ল' বেক কৰি দিব ন অঁ মই ষ্টাৰ্ট কৰিছোঁ এই 2 দিনমান হৈছে একো নাই হেল্প কৰেগা মই भी तो এতিয়া 20 তাৰিখ দিনা 22 দিনা ষ্টাৰ্টিং এইটো আছে তো মোৰতো ইনষ্টা আইডি নাই মই খোলা নাই আপোনাৰতো মোৰ ইনষ্টা ইউটিউব নাই আছে মোৰ ইনষ্টা মই এয়াৰপৰ্টে পहुঁচি গ'ল ফ'ল' বেক কৰি দিম থেংক ইউ বিকাশ ন বিকাশ ক'লৈ যাব আপুনি মই দিল্লী যাই আছোঁ দিল্লী যাব জন্তৰ মন্তৰ হেপী জাৰ্ণি হেপী জাৰ্ণি গাইজ এজন কাষ্টমাৰ লগ পালোঁ যোনজন গৈ আছে দিল্লী যন্তৰ মন্তৰ ইয়াত হ'লোঁ আপোনাৰ হেৰিত ডিব্ৰুগড় এয়াৰপৰ্টত মোহনবাৰীত তো এতিয়া ইয়াৰ পৰা যাব লৈছোঁ 200 টকা পালোঁ গাইজ 200 ৰুপিজ আৰ্নিং হৈছে তো ঠিক ঠাক আছে গাইজ
পইচাটো ৰাখি দিওঁ বেগত ফালে 50 रुपीस এটা এক্সট্ৰাকে কাষ্টমাৰে লগাই দিলে তো হৈ গ'ল 200 रुपीस তো গাইজ ধুনীয়াকৈ 200 रुपीस হৈ গ'ল টেনশ্যন নাই এতিয়া চাওঁ ৰেপিডো তাতে কিমান দেখাইছে 300 আৰ্নিং এইটো মাইনাছ লাগি থাকিব লাগে 13 টকা মাইনাছ লাগি আছে হ'ব একো নাই এইটো মই মিলাই দিম পিছত তো গাইজ ঠিক ঠাক আৰ্নিং চলি আছে এতিয়া বঢ়িয়াকৈ তো এতিয়া যাই থাকোঁ আকৌ বেলেগ ৰাইড পালে তো গাইজ এইটো ৰাইড হৈ গ'ল কমপ্লিট এইটো পালোঁ 25 रुपीस ইমান মানে বেছি দীঘল ৰাইড নহৈছিলে এইটো বাট তথাপি 25 টকাত এইডোখৰ পৰা সেইডোখৰ ঠিকে আছে প্ৰব্লেম নাই ইয়াতে যদি আৰু এটা লাগি যায় তেতিয়াহ'লে ভাল আৰু লাগি গ'ল আকৌ 20-21 টকীয়া ৰাইড কেলা हेलो हेलो ऑर्डर आছিলে হেৰি আছিলে ৰাইড আছিলে নেকি আপোনাৰ हेलो ক'ত উঠিব ক'ত উঠিব মানে মোৰ পাৰ্চেল এটাহে আছিলে আচ্ছা কি পাৰ্চেল বাৰু পাৰ্চেল মানে তেনেকৈ ইমান ডাঙৰ পাৰ্চেল নহয় এটা বেগত সোমাই যাব বাৰু আচ্ছা কি আছিলে বাৰু পাৰ্চেলটোৰ ভিতৰত কি আছিলে সেইটো ক'ব নোৱাৰিব এইটো DTDC পৰা আহিছে আচ্ছা আচ্ছা মানে ঠিক আছে মই যাই পাই আছোঁ হা ধৰা যদি কোনোবাই কিবা গাঞ্জা বাঞ্জা কিবা কিবি যদি সোমাই কেনে দি পঠায় পাৰ্চেলটোত তেতিয়াহ'লে যদি পুলিচে ধৰে ফচিব কোন মইহে ফচিম ন তো সেইটো কাৰণে সুধিব লগা হয় যে পাৰ্চেলটোৰ ভিতৰত কি আছে আৰু তথাপি গাইজ যাই লওঁ এইটোৱে হৈছে এই পাৰ্চেলটো যোনটো মই মানে ৰখি আছিলোঁ গহপুৰত কিন্তু হেৰি হৈ গ'ল স্পেচ খতম হৈ গ'ল সেইকাৰণে দেখাব নাপালোঁ মই আছোঁ এতিয়া AMC ভাড়া এটা মাৰিছিলোঁ AMC ভাড়াটো মাৰি কেনে এতিয়া যাই আছোঁ জেগা দিশে যোন চাইডে মানে যাব লাগে এইফালে যাই আছোঁ এই জাষ্ট এটা ভাড়া মিছ হৈ গ'ল গাইজ জাষ্ট ভাড়া এটা বাজিছিলে তাত মই একচেপ্ট কৰিব নাপালোঁ তো সেইটো কাৰণে মিছ হৈ গ'ল তো সেইটো আৰু গাইজ এনেকৈ পটকৈ গুচি যায় ভাড়াবোৰ ৰেপিডত সেইটোৱে প্ৰব্লেম আছে বেলেগ প্ৰব্লেম নাই তো কি ক'বা গাইজ তো আজিতো দিনটো ঠিক ঠাক চলি আছে বাৰু দেই নাই বুলি নক'ম বা তথাপি গাইজ অলপমান চাব লগা আছে আৰু এতিয়ালৈকে টাৰ্গেট ফিল আপ হৈ গৈছে অলৰেডি 700 টকা মাৰাৰ কথা ভাবি আহিছিলোঁ 700 টকা মাৰি দিলোঁ গাইজ 700 টকা কমপ্লিট কৰিছোঁ অলৰেডি তো ৰিচাৰ্জৰ পইচাটো ধুনীয়াকৈ ওলাই গৈছে গাইজ ৰিচাৰ্জৰ পইচাটো ওলাই গৈছে এতিয়া মালৰ পইচা পালেই হ'ল চৰি গাইজ ৰিচাৰ্জৰ পইচা ওলাই গ'ল গাইজ এতিয়া খোৱা পইচাটো ওলাবলৈ আছে আৰু মেক্স টু মেক্স মই 100 নহ'লে 200 কিবা এটা মাৰিম তাৰপিছত গুচি যাম 4-5টা 6টা 7টা আৰু 2 ঘণ্টা মাৰিম আৰু 2 ঘণ্টা মাৰিম 2 ঘণ্টা মাৰি পেলাই গুচি যাম ঘৰত ভোক লাগি আছে গাইজ এনেও কি মই মানে বেছি মৰা নাই বাট মানুহটো মুভত আহিবলৈ টাইম লাগে চ' মই মুভত আহিছোঁহে আজিৰ পৰা তো সেইটো কাৰণে মানে
তো কালিৰ পৰা আহিব লগত আই ডোন্ট নো কি ৰাহুল আহিব নাই বাট আৰু এটা লগৰ এটা আহিম বুলি কৈছে সিও আহিব লগত হ'লে ভাল গাইজ তো তেতিয়াহ'লে ভাল মানে লগতে যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈ যায় তেতিয়া ইটোৱে যাব পৰা যায় এইটো কাৰণে তো এইটো আচলতে ছাপোৰ্ট আৰু কনফিডেঞ্চ দুটা বাঢ়ি যায় যদি যেতিয়া তুমি অকলে মাৰা ন অকলে মাৰিলে কি হয় তোমাৰ পুৰা মানে প্ৰব্লেম হৈ যায় মানে প্ৰব্লেম মানে ঘপককৈ এতিয়া ক'ৰবাত কিবা এটা জেং হৈ গ'ল জেং হওঁতে এতিয়া ধৰা এনেকুৱা নহয় যে অকলে মাৰিব নোৱাৰিবা কিবা নোৱাৰিবা তেনেকৈও পাৰিবা মানে কিন্তু মানে ধৰা এতিয়া ঘপককৈ যদি 6-7টা ল'ৰা ওলাই আহে হা ঘপককৈ যদি 6-7টা ল'ৰা ওলাই আহে তেতিয়াতো প্ৰব্লেম হৈ যাব ন আৰু সেইটো কাৰণে মানে হ'লে ভাল 2টা বা 3টা ল'ৰা হ'লে ভাল আৰু গাইজ এক নম্বৰ কথা মোৰ মানে মোবাইলটোতে 16% চাৰ্জ হৈছে অনলি তো এইটো এটা প্ৰব্লেম গাইজ তো এইটো প্ৰব্লেম চল্ভ কৰিব লাগিব এতিয়া পাৱাৰ বেংকটো আছে অলপ দেৰি চাৰ্জ লগাব পৰা যাব এইটো যদি হৈ যায় তাৰপিছত আৰু 2 ঘণ্টা যেন তেন চলি গ'লে হ'ল গাইজ বাকীটো টেনশ্যন নাই বাৰু গাইজ আৰু এটা কথা গাইজ ছোৱালীবোৰ বহুত বেছি কনজুচ হয় কেলা চিককা বোলে 10 টকা এটা দিয়া বুলি কওঁ সেইটোও নিদিয়ে বে তো সেইটো এটা প্ৰব্লেম পাই আছোঁ বেলেগ প্ৰব্লেম নাই গাইজ নেক্সট ভাড়া লাগিলে তোমালোকক দেখাই আছোঁ তো এতিয়ালৈ বাই